চেং আৰু বেং দুই বন্ধুৱে হাবিত ফুৰিবলৈ গৈছিল। সিহঁত দুয়ো গৈ গৈ এটা নিজৰাৰ পাৰ পালেগৈ। হাবিৰ পৰা বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ চুবুতি মাত শুনিবলৈ পাইছিল। যদিও হঠাৎ নিচেই ওচৰত বাঘ এটা দেখা পালে। বাঘটোক দেখি চেঙে বন্ধু বেঙক ক'লে, এবাৰ মোৰ দেউতা হাবিত চিকাৰ কৰিবলৈ যাওঁতে হঠাৎ সন্মুখত এটা বাঘ দেখাই গুলিহীন বন্দুকটো দেখুৱাই দিয়াৰ লগে লগে বাঘটোক পলুৱাইছিল। এই কথা শুনাৰ পিছত বেঙে বন্ধু চেঙক ক'লে, মোৰ দেউতাৰ ক্ষেত্ৰত তাতকৈ ডাঙৰ ঘটনা এটা ঘটিছিল। হঠাৎ দেউতাকৰ সন্মুখত এটা প্ৰকাণ্ড বাঘ দেউতাৰ ফালে আহি আছে। সেই সময়ত দেউতাৰ লগত বন্দুকটো নাই। ভাগ্য ভাল লাইচেন্সখন আছিল। সেইখন বাঘটোৰ সন্মুখত দাঙি ধৰাৰ লগে লগে বাঘটোৱে ইংৰাজী ভাষাত লিখাবোৰ বুজি নাপাই নমস্কাৰ কৰি অতি ভদ্ৰভাৱে তাৰ পৰা আঁতৰি গৈছিল। ধন্যবাদ।